বয়স কিমান 80 পাইছে ইয়াতে ললো কিবা কিবি এবাৰ আমি যাম নদীৰ পাৰত এটা নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ আৰু যিহেতু লকডাউন দিয়ে আছে চব বন্ধ হৈ আছে আৰু তো মানে কি আৰু অফিচৰ লগত মই সিহঁতৰ পামত যাম মানে কি সিহঁতৰ পাম আছে পামত কি পাওঁ শাক চব্জি পচালি কিবা কিবি লৈ আহিম আৰু সিহঁতৰ যিটো অৰ্গেনিক হয় বস্তুটো মানে গাঁও হয় তো বলক মোৰ লগত যাওঁ বস্তুবিলাক লৈ আহোঁ ক'ত কি আছে সিহঁতৰ চাই আহিম আৰু কিবা কিবি লৈ আহিম আৰু শাক পাচলি কি পাওঁ বস্তু Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. পাম ইয়াতে আছে পাম আৰু ইয়াতে পামতো থাকে আৰু বৰ্তমান ইয়াতে থকা কৰিছে মানে খুৰীমাখন তো আমি আহি পালোঁ তাৰপিছত ইয়াতে বাৰী বাগানবিলাক চাম আৰু কি আছে চাওঁ তো বস্তুবিলাক চাই লওঁ এইটো নীলেজী না চাওঁ নীলেজী কিমান বাগান হৈছে ইয়াতে এই খুৰাহাৰ এইটো নীলেজীৰ খেতিখিনি গোটেইখিনিত এই হৈছে ৰাঙা এইটো কি এইটো ফুলৰ আৰু হৈছে এই মাখা খা মানে এইটো কি গৰুক এইটো হৈছে গৰুৰ খাদ্য চাওক এইটো কি লৈছা পিষ্টল লৈছা এইটো খুৰা এইটো পিষ্টল লৈছে চাওক জলকীয়া চাহেব জ্বালা এইটো চাহেব জ্বালা বুলি কোৱা যায় এয়া হৈছে কাজি টেঙা লেবু মানে কাজি টেঙা বুলি কওঁ আমি কাই কি কয় নাজানো এই ধুনীয়া ফল লাগি আছে লৈ যাব লাগিব এই লৈ যাম তাৰপিছত এইটোতো লেবুৱেই মাখা ধুনীয়াৰ আছে কাক লাগে কৈ দিব মোক কমেণ্টত কৈ দিব আহি আমাৰ পামৰ পৰা খুৰাহাৰ লৈ যাব পাৰিব আৰু খুৰা ইয়াতে কি হ'ব খেতি এইবিলাক জিকা আৰু সিফালে জলকীয়া আছে পটল আছে এই হ'ল পটল এই হৈছে জলকীয়াৰ গাছ এইটো হৈছে অভিজিত এইটো হৈছে আমাৰ ছেকেণ্ড খুৰা উমেশ খুৰা এইটো চাহ খাই আছে এই খেতি কৰিছে চব এই মাখা হৈছে খুৰাহাৰ তামোলৰ বাগান ইয়াতে বহুত তামোল আছে এইটো কঁঠাল লাগি আছে কঁঠাল এই মাহ হৈছে গোটেই তামোলৰ বাগান খুৰাহাৰ কাজি টেঙা ছিঙি আছে আমি ঘৰত লৈ যাম মাৰা দিলি অভিজিতে ঢেঁকা তুলি আছে চাবি কিন্তু অভিজিতে ঢেঁকা নুতুলবি ঢেঁকা তুলবি অৰিজিনেলটো সন্দেহ আছে তোৰ ওপৰত মোৰ চা এই কি শাক বুলি কয় ঢেকীয়া শাক বুলি কয় ইমান খালোঁ আমি তুলিলোঁ এই চৰবত খাম এই গৰমত চৰবত খাওঁ আমি যে বেলেগ নেমু ড্ৰিংক এইটো হৈছে গৰু খাই কি খেৰ খাই আছে এইটো কি গৰু এইটো ককা পাছে পাছে যাম
আম লাগি আছে এইটো আম লাগি আছে পকছে পকা এইটো হৈছে আমাৰ ককা আৰু ককাৰ পামত আছো কিমান বছৰ হ'ল পামত বহু বছৰ হয় না পামত আৰু এইবাৰ কি গৰু আনবা যাই আছা মোৰ লগত মোৰ হা মোৰ কিমান কৰা বয়স কিমান 80 পাইছে আৰু কি মই এই যে কাম কৰোঁ কামৰ মাধ্যমত মই চলি আছোঁ হেভি কাম নকৰোঁ কাম কৰোঁ এই গৰুকেইটা এই খোজকাঢ়ি থাকোঁ না ৰাতিপুৱাই খোজকাঢ়োঁ খোজকাঢ়ি আহি এই ৰাস্তাডাল সাৰোঁ এই মেইন ৰাস্তাডাল একদম পদূলি মূৰৰ পৰা একেবাৰে এই তাহাৰ ঘৰৰ ঘূৰিবলৈকে সাৰোঁ ডেইলি সেইকাৰণে ভালে আছা কাম কৰি থাকিব লাগে না মানুহ কষ্ট কৰিলে কাম কৰি থাকিলেহে মানুহ ভালে থাকিব মই বহিলে মোৰ বেয়া হৈ গ'ল যাব সেইটোৱেতো বাছ ঠিকে আছে আৰু এইবাৰ ককাই যাব গৰু আনিব গৰু ক'ত আনে ইফালে চাই আহোঁ এপাক গৈ চাই আহোঁ ঠিকে আছে আছেতো ঠিক সাৱধান চৰ্বি মাত্ৰ একো চিন্তা নকৰিবি মই কিন্তু গৰম পানী গা ধোৱা মোৰ সাতটা দাই এই গৰমতো মোৰ মানে গৰম পানী সাৱধানে চলিলেহে ভালকৈ থাকিব পৰা যাব চব গাঁও দেউতাক দেখাবি এইটো হাতত তুলি দেখাম আমি গোটেই চালোঁ ইয়াৰ পথাৰ চথাৰ গোটেই চালোঁ বহুত ধুনীয়া পৰিৱেশ হয় আমাৰ তাত এনেকুৱা পৰিৱেশ নাই আচলতে ইয়াতে বহুত ধুনীয়া পৰিৱেশ হয় সেইকাৰণে ইয়াতে আহিছোঁ আৰু এতিয়া ই কৈ আছে ভিজিটে যে নদীৰ পাৰত যাব আৰু কচু ল'ব তো বলক যাওঁ চাওক খেতি কৰিব ইয়াতে ষ্টাৰ্ট হোৱা নাই হ'ব তো এবাৰ নদীত যাম আৰু কচু আনিম তো বলক গৈ আছোঁ এইবাৰ আমি ভাবিছোঁ সেইটো পাৰত যাম নদীৰ মানে আমি ইটো পাৰত আছোঁ তো সেইটো পাৰত যাম বুলি ভাবিছোঁ সেইকাৰণে হৈ যাওঁ ইয়াতে ব্ৰিজ নাই দলং নাই একো নাই নদীৰ মাজে মাজে যাব লাগিব মাত্ৰ কচু অনা নহ'ল কচু কিন্তু এইবাৰ আমি ঘৰলৈ উভতি যাম কাৰণ ইয়াতে পানী আছে অলপ বেছি আছে এই চাইকেল দাঙি দাঙি আহিছে ইয়াতে পল্লিহে গম পাবহি ই এটা বেলেগ বস্তু আমি গেলো টাটা